হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকলৈ এটা ভিডিঅ' আমাৰ বেটা আয়ুষ্মানৰ জন্মৰ প্ৰথম দিনৰ পৰা 29 দিনলৈকে এমাহৰ ভিতৰৰ যিখিনি ক্লিপ আছিলে, ভিডিঅ' আৰু ফটোৰ জৰিয়তে যিখিনি মই ক্লিপ ৰাখি থৈছিলোঁ, সেইখিনিকে মই ভাবিছোঁ এটা ভিডিঅ' বনাই পেলাই আপোনালোকলৈ আগবঢ়াওঁ। আৰু এইটো ভিডিঅ' মই কেতিয়াবাৰ পৰা বনাম বুলি ভাবি আছিলোঁ, কিন্তু বনাবলৈ সুবিধা পোৱা নাছিলোঁ। গতিকে মই ভাবিছোঁ সেই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিওঁ আৰু সেইখিনিকে মই ফটো আৰু ভিডিঅ'বিলাক জইন কৰি পেলাই এটা ভিডিঅ' আকাৰত মই বনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব আৰু মোক সঁহাৰি জনাব। আৰু এয়া তাক বেলি দেখুৱাবৰ দিনাখনি মই এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছিলোঁ আৰু এই ভিডিঅ'টোত আপোনালোকে মোক যথেষ্টখিনি মৰম দিলে, তাৰ কাৰণে মোৰ বহুত ভাল লাগিলে। এইফালে যা। লাইটটোৱে খেলিছে তাৰ লগত। চাওঁ এইফালে এইটো আগৰে ক্লিপ আৰু মোৰ মাজতে থাকি গৈছিলে, সেইকাৰণে এতিয়া দি দিছোঁ। আৰু এয়া মা যাবগৈ যোৱাৰ আগদিনাখনিৰ ভিডিঅ'। মা পিছদিনাখনি যাবগৈ আৰু তাৰ আগদিনাখনি এনেকৈ ল'ৰাই মায়ে এনেকৈ শুই আছিলে বিচনাত একেলগে। মই ভিডিঅ' কৰি ৰাখিছিলোঁ। মা থাকিলে, বহুত দিন থাকিলে, এতিয়া যাবগৈ লাগিব, উপায় নাই, ঘৰত অকল কৰি মা আছিলে, ভাল লাগি আছিলে। আৰু যোৱাৰ আগদিনাখনি সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ।
ফোন ফোন এয়া তাৰ আচলতে ২৬ নৱেম্বৰ দিনাখনি মই ভিডিঅ' কৰা এইটো মানে তাৰ গা বেয়া হৈ আছিলে সম্ভৱ মানে অলপ দিনৰ পৰাই তাৰ চৰ্দিটো হৈ আছিলে মই বুজি পোৱা নাছিলোঁ আৰু ইমান নাজানো আচলতে সৰু ল'ৰা ছোৱালীবিলাকক চৰ্দি হ'লে বা এনেকুৱা গা বেয়াবিলাক হ'লে ধৰিব নোৱাৰে তাহাঁতৰ পানীটো ওলাই নাহে আৰু মই ইমান নাজানো অভিজ্ঞতাও নাই মই প্ৰথমবাৰ মা হৈছোঁ গতিকে যিদিনাখনি গম পাইছোঁ সেইদিনাখনি ডক্টৰৰ ওচৰত লৈ গ'লোঁ আৰু ডক্টৰে ক'লে যে সামান্য জ্বৰ হৈছে চৰ্দি হৈছে ঠিক হৈ যাব কিন্তু মানে কি হ'ল তাৰ চৰ্দিটো ঘৰত আহি আমি মেডিচিন দিলে খোৱালোঁ আৰু তাক মানে কেয়াৰ ল'লোঁ মিঠাতেল মালিচ কৰিলোঁ মিঠিগুটি এনেকৈ দি পেলাই মানে মিঠিগুটি তেল মাৰি পেলাই এনেকৈ মিঠাতেল মালিচ কৰিলোঁ তাৰপিছতে ২৮ নম্বৰ দিনাখনি এয়া মোৰ মা মানে শাহুমায়ে মানে আমাৰ ল'ৰাক চুলিকেইডাল এনেকৈ কাটাই দিলে মানে আমাৰ ইয়াতে মানে কি আৰু সৰু ল'ৰা ছোৱালী জন্ম হোৱা ল'ৰা ছোৱালীবিলাকক আচলতে চুলিখিনি জন্মৰ চুলিখিনি কাটি দিব লাগে বুলি কোৱা দিয়া নাছিলে অলপ লাহেকৈ কটাই দিছিলে আচলতে তাৰপিছতে সেইদিনাখনি কাটি দিলে আৰু কটাৰ পিছত এয়া তাৰ মুখখন ওলাই গ'ল ভাল লাগিছে আচলতে চুলিখিনি কাটি পেলাই আচলতে সিও কিবা এটা ভাল পাইছে নিচিনা আমি অনুভৱ কৰিলোঁ কিন্তু চুলিখিনি মই দেখাই দিছোঁ কেনেকৈ থৈছে মায়ে গোবৰত এনেকৈ থৈ দিছিলে চুলিখিনি তাৰপিছতে এয়া দেখিছে নহয় চুলি কটাৰ পাছত মানে আৰু চৰ্দি হৈছে বুলি আমি এনেকৈ বছৰ মালা বছটো আচলতে চৰ্দিৰ কাৰণে ভাল যে বছৰ মালা পিন্ধাইছিলোঁ ভাল হ'বৰ কাৰণে তাৰপিছত এয়া দুপৰীয়া মানে পিছবেলা মানে চুলি তুলি কটাৰ গা পা অলপ চাফা তাফা কৰি দিলোঁ তাৰপিছত এয়া ভালকৈ ধুনীয়াকৈ দেখাই দিছোঁ মুখখন ধুনীয়াকৈ ওলাই পৰিলে চুলিখিনি আচলতে মুখখন অলপ মানে ঢাকি ৰাখিছিলে আৰু সি ধুনীয়াকৈ খেলি আছে তাৰপিছতে অলপ দেৰি খেলিলে মেলিলে তাৰপিছতে এই ধুনীয়াকৈ আছে ইমান বেছি অনুভৱটো হোৱা নাছিলে তেতিয়া ইমান মানে ঠিকে আছিলে তাৰপিছত লাহে লাহে যেতিয়া ৰাতি হৈ আহিলে ইয়াৰ ৰাতিৰ দৃশ্য সেইদিনাখনি ৰাতিয়ে মানে তাই ইমান বেছি গা বেয়া হ'ল সি উশাহ ল'ব নোৱাৰা হৈ গ'ল কফে খুন্দা মাৰি থ'লে নাই সি একো মানে গাখীৰ খাব নোৱাৰে একো মানে একদম বহুত বেছি কণ্ডিশ্যন মানে বেয়া মানে তাৰ গাটো বহুত বেছি বেয়া হৈ গ'ল আমি বহুত ভয় খালোঁ মই যে মানে ইমান বেছি ভয় খালোঁ বহুত মানে কান্দা কাটা নিচিনাই কৰি দিলোঁ আৰু তাৰপিছতে সেইদিনাখনি ৰাতিটো তেনেকৈ পাৰ হ'ল এয়া বহুত বেয়া লাগিছে মানে ইমান বেছি মানে কষ্টত আছে সি মানে ইমান বেছি কষ্টৰ উশাহটো লৈছে আৰু মানে চকুৱে পানী ওলাই গৈছেগৈ তাৰ মানে ইমানেই মানে ভিতৰি সি ইমান কষ্ট পাইছে এতিয়া ৰাতিটো তেনেকৈ একো কৰিব নোৱাৰি নেচি ফেন আছিলে সেইটো দিলোঁ আৰু তেনেকৈ যে তেল চেল মালিচ কৰি দিলোঁ তাৰপাছত এয়া নাৰ্ছিং হোমত মানে যেতিয়া আমি আছিলোঁ তেতিয়াৰ দৃশ্য দেই মানে তাৰপাছত আমি ডক্টৰক তাতে লৈ গ'লোঁ সেইদিনাখনি পিছদিনাখনি ডক্টৰ তাতে লৈ গ'লোঁ আৰু লগে লগে ডক্টৰে তাক ক'লে যে তাৰ কফটো পূৰা জমা হৈ গৈছে আমি ICUত ভৰ্তি কৰিব লাগিব আৰু ICUত ভৰ্তি কৰাৰ পাছত তাৰ কণ্ডিশ্যন বহুত বেছি বেয়া হৈ গৈছিলে সেইকাৰণে মানে মন চন বহুত বেয়া হৈ গ'ল আমাৰ লাহে লাহে ঠিক হ'ল বাৰু এয়া অক্সিজেন দি ৰখা হৈছিলে তাৰপিছতে এয়া লাহে লাহে মানে 7-8 দিন থকাৰ পাছত লাহে লাহে সি সুস্থ হৈ আহিলে তাৰপাছত অলপ মনলৈ শান্তি আহিছিলে সিও কষ্ট পালে লগতে আমি মই যে আচলতে বহুত বেছি মানুহজনী কিবা হৈ গৈছিলোঁ আৰু তাৰ লগত এনিটাইম মই থাকোঁ ICUত মোকো থাকিব দিছিলে তাৰপিছত অলপ লাহে লাহে ভাল হোৱাৰ পাছত 7-8 নম্বৰ দিনাখনিলৈকে অলপ ভাল হৈছে আৰু 7 দিন 8 দিন মানত আৰু তাৰপিছত আমি 12 দিন থাকিলোঁ তাতে আৰু 13 নম্বৰ দিনাখনি আমাক ৰিলিজ দিলে আমি ঘৰলৈ আহিলোঁ ঘৰলৈ অহাৰ পাছতো মানে 2 মাহমান আমাৰ তেনেকৈ ডক্টৰ তাতে অহা যোৱা এনেকুৱা হৈ থাকিলে তাৰপিছত সেয়া অহাৰ পিছত অলপ দিনৰ পাছত মানে সি সুস্থ হৈছে ভাল হৈছে আৰু আমি এনেকৈ ভিডিঅ' কৰিছিলোঁ অলপ মনলৈ শান্তি আহিছে মুখলৈ হাঁহি তেতিয়া তাৰ পাছতহে আহিছে যেতিয়া সি লাহে লাহে সুস্থ হৈ আহিছে তেতিয়া কিন্তু তাৰ পাছতো অলপ দিনলৈ মানে মনটো বহুত মানে আমাৰ মনবিলাক বহুত ভাগি পৰিছিলে আচলতে কি হ'ব কি নহ'ব কিন্তু সি লাহে লাহে সুস্থ হ'ল ভগৱানৰ কৃপাত ভগৱানৰ আশীৰ্বাদত আৰু মানুহ সকলোৰে সহায় আছে সকলোবিলাকে সাহস দিলে সহায় মানে সাহস দিলে ভগৱানৰ আশীৰ্বাদ মানে তাৰ লগত সদায় আছে সকলোৱে ভগৱানক প্ৰাৰ্থনা কৰিলে গতিকে সকলোবিলাকৰ কাৰণে আচলতে ডক্টৰৰো ট্ৰিটমেণ্ট
ভালদৰে কৰিলে তাৰপাছত লাহে লাহে সি সুস্থ হ'ল। গতিকে ভগৱানক বহুত বহুত ধন্যবাদ জনাইছোঁ যে আমাক মানে তাক যে ইমান মানে বেয়া অৱস্থাৰ পৰা ইমান ভাল এটা অৱস্থালৈ আনি দিলে তাৰ বাবে। এতিয়া সকলো ঠিকে আছে। তাৰপাছত মই এনেকৈ সি মানে লাহে লাহে ভাল হৈ আহিলে আৰু এনেকৈ খেলা ধূলা কৰিছে। এইটো কোনদিনাখনি ভিডিঅ' আছিলে মই ঠিক পাহৰিছোঁ। আৰু এনেকৈ সি লাহে লাহে সুস্থ হৈ আহিলে আৰু এতিয়া বৰ্তমান সম্পূৰ্ণ সুস্থ আৰু তাৰপাছৰ পৰা একো প্ৰব্লেম পোৱা নাই বাৰু। গতিকে সেই মানে সময়খিনি বহুত বেয়া সময় আছিলে আৰু এতিয়া সেই সময়খিনি মনত পৰিলে এতিয়াও মানে মানে বহুত ভয় লাগে আচলতে। গতিকে সেয়াই আৰু সেইখিনি মই আপোনালোকক দেখাবলগীয়া আছিলে আচলতে। গতিকে ভিডিঅ' আকাৰত মই আপোনালোকলৈ আগবঢ়ালোঁ।